নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? যোৱাকালি সন্ধিয়া মানে 8টামান বজাত আমি ওলাই গ'লোঁ ভাইটি আৰু মই, মানে খুৰা ল'ৰা আৰু মই। বহুদিন দুয়োটা লগ হোৱা নাছিলোঁ আৰু সেইকাৰণে দুয়োটা ওলাই গ'লোঁ, ক'লে বোলো গুৱাহাটীৰ ফালে যাওঁ ব'ল, ৰাতি গুৱাহাটীখন অকণমান ফুৰি আহোঁ। তেনেকৈ দুয়োটা ওলাই গ'লোঁ বহুত দিনৰ মূৰত, ভাল লাগিল ওলাই আহি। আৰু এইবোৰ দেখি চাগে গমেই পাইছে, অম্বুবাচী মেলা যিহেতু 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব চাগে, ইয়াৰ প্ৰিপেৰেশ্যন চলি আছে আৰু বাহিৰৰ পৰা বহুত মানুহ আহিছে। এইবোৰ দেখা গৈছে তেনেকৈ ৰাস্তাই ঘাটে তম্বু টনি আছে আৰু চাগে শিবিৰো বনাইছে, যিহেতু মানুহ আৰু ষ্টাৰ্ট হোৱা নাই আৰু আহিবই। আৰু আমি আহি ভৰলুৰ ওচৰৰ যিখন নতুন ব্ৰিজ বনাইছিলে তাত অকণমান বহি মেলি অকণমান আগুৱাই গ'লোঁ আৰু। এনেদৰে আহি আমি পালোহি কটনৰ ওচৰত গলিটোত, য'ত এনেকৈ খোৱা ষ্টলবোৰ লাগি থাকে আৰু ৰাতিলৈকে থাকে। আৰু তাত গৈ চাহৰ কাপকেইটা দেখি মন গ'ল চাহ খাবলৈ। তাৰপিছত আৰু কিবাকিবি খালোঁ, চিজ মেগী, চিকেনৰ কিবা ক্ৰিস্পি চিকেন এটা ল'লোঁ, তেনেকৈ খালোঁ। আৰু দুয়োটাই এনেকৈ ঘূৰি ফুৰি খুব ভাল পাওঁ, যদিও বা মোৰ ভাইটি হয় তথাপি বন্ধুৰ নিচিনা। আৰু এনেদৰে ৰাতি ঘূৰা মজাই বেলেগ নহয় জানো? আপোনালোকে ৰাতি এনেকৈ ঘূৰি ভাল পায়নে? আজিলৈ আহিছোঁ, ধন্যবাদ।